এটা বিশেষ কামত ডিব্ৰুগড় মোহনবাৰী এয়াৰপৰ্টলৈ আহিছিলোঁ আৰু ভাবিলোঁ অকণমান ভিডিঅ' কৰি আপোনালোককো দেখাই দিওঁ আৰু মধুস্মৃতি ষ্টাইলৰ অন্য এটা ভ্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। এয়া মাই লাইফ মাই ষ্টাইল মধুস্মৃতিৰ সৈতে আমি এতিয়া যাওঁ ঘৰলৈ উভতি, কাৰণ সৰুটো আহিব এতিয়া ঘৰলৈ 2টা বজাত স্কুলৰ পৰা পাবহি। তাৰপাছত মই আজি নামঘৰলৈও যাব লাগিব, তাকে এতিয়া ঘৰলৈ যাম। অকণমান কিনকিনকৈ বৰষুণ দিছে। Everything you do is bad. Love me. অথনি নামঘৰৰ পৰা আহি পালোহি। নামঘৰৰ পৰা আহি পোৱাৰ পিছত মই ভিডিঅ' কৰিব নোৱাৰিলোঁ, আলহী আহিলে আৰু মানে অকণমান ব্যস্ত হৈ গ'লোঁ, চাহ তাহ দিয়া কামত লাগিবলগীয়া হৈ গ'ল আৰু তানবীৰৰ গানৰ টিচাৰো আহিলে। তাৰপিছত আমি আকৌ ষ্টেডিয়াম যাবলগীয়া হৈ গ'ল, তানবীৰৰ ষ্টেডিয়ামলৈ গ'লোঁ। ভিডিঅ' কৰা নহ'লে আৰু আচলতে আজি। তাৰপিছতে এয়া আহি পাইছোঁহি, এতিয়া 9টালৈ 15 মিনিট আছে আৰু তাকে এতিয়া ভাত বনাওঁগৈ। ভাত বনাবৰো হ'ল আৰু ইফালে তানবীৰৰ কোচ আহিব, সেইটো এটা কথা। ভাগৰ লাগিছে আজি, বহুত বেছি ভাগৰ লাগিছে, কিন্তু গৰম নাই হোৱা যেনিবা। ডিব্ৰুগড়ৰ বতৰ একদম প্লেজেণ্ট। আপোনালোকৰ বতৰবোৰ কেনেকুৱা জনাবচোন বিভিন্ন জেগাৰ, কিন্তু ডিব্ৰুগড়ৰ বতৰ একদম প্লেজেণ্ট, বেছি গৰম নাই হোৱা বাৰু, সেইকাৰণে অকণমান শান্তি। আৰু আজি নামঘৰ গৈ বহুত বেছি ভাল লাগিলে। আৰু মোৰ মানি প্লেণ্টটো লাহে লাহে ডাঙৰ হৈছে, এয়া। এইজনী এলেক্সা জনীৰ পৰা আকৌ গান শুনি থাকে। আকৌ তানবীৰে ইমান গান শুনে। ৰ'ব, क्या आपको नेपाल म्यूजिक अच्छा लगेगा? অ' মাই গড, এলেক্সাৰ নামটো ল'লেই মানে তাই ভাবে আৰু তাইকেই কথা কৈ আছোঁ। হেল্ল' क्या এলেক্সা, आपको नेपाल এলেক্সা, হেল্ল' এলেক্সা, প্লিজ ৰিপিট। क्या आपको नेपाल म्यूजिक सुनना है? অ' নেপাল মিউজিক, ओके सुनाओ। एलेक्सा, तुम सुनाओ नेपाल म्यूजिक। हंगामा म्यूजिक से प्लेलिस्ट बॉलीवुड टॉप 40। আজি নেক্সট ডে হয় আৰু মই এতিয়া বহি আছোঁ জ্ঞানদায়িনী মন্দিৰত। তানবীৰে ওপৰত খেলি আছে টেবুল টেনিছ প্ৰেক্টিছ, আৰু ইয়াতো একদম বিভিন্ন ল'ৰা ছোৱালীয়ে খেলি আছে। দেখাম ৰ'ব, মই বেক কেমেৰা কৰি। এতিয়া আকৌ ল'ৰা ছোৱালীবোৰ নাইকিয়াই হৈ গ'লগৈ। এতিয়া ইমান উৎপাত কৰি আছে, এজনী ওলাইছে। এয়া আপোনালোকক জ্ঞানদায়িনী মন্দিৰ ভাগ দেখাওঁ, খুব ধুনীয়া। এয়াই হৈছে জ্ঞানদায়িনী মন্দিৰ ভাগ, বৰ ধুনীয়া ভিতৰখন। এয়া গণপতি বাপ্পাৰ মূৰ্তি এভাগ আছে, এইফালে দবা বজায়। যথেষ্ট ভাল লগা এটা পৰিৱেশ। আৰু মন্দিৰৰ কাষতে আচলতে ষ্টেডিয়াম আছে, ওপৰত তলতো বিভিন্ন মানে অফিচেছ আছে। মন্দিৰ ভাগত বিভিন্ন অনুষ্ঠান সম্পন্ন কৰা হয়, বিবাহৰ অনুষ্ঠান, লগুণ দিয়নী অনুষ্ঠান খুব ধুনীয়াকৈ ইয়াত সম্পন্ন কৰা হয়, আৰু লগতে ইয়াত দুৰ্গা পূজাও পতা হয়। ওপৰৰ চিলিঙিখনো যথেষ্ট ডেক'ৰেটিভ হয়, বিভিন্ন লাইট আছে, গৰমত আপুনি আৰামত বহিব পাৰে, ফেনো আছে। মন্দিৰ ভাগত আচলতে যথেষ্ট জেগা আছে। মন্দিৰৰ বেক চাইডে এখন গানৰ স্কুলো আছে, আৰু এয়া সৰু সৰু ল'ৰা ছোৱালী দেখিছে, আচলতে খেলৰ ল'ৰা ছোৱালী কিছুমান গানৰ স্কুললৈ অহা ল'ৰা ছোৱালী। ইয়াত ডেন্সৰ প্ৰেক্টিছো হয়, বিভিন্ন কাম ইয়াত আচলতে হৈ থাকে। আৰু ল'ৰা ছোৱালীৰ বহুত উৎপাত হোৱাৰ কাৰণে মই ভইচ মিউট কৰিবলগীয়া হৈ গ'ল। আৰু এইটো চিৰিয়ে দিয়ে তানবীৰ ওপৰলৈ যায়, সেই তাত গৈ খেলেগৈ। তাৰ ষ্টেডিয়ামখন সেই ওপৰত আছে, চিৰিয়ে দিয়ে উঠি যাবলগীয়া হয়। এটা খুব মনোমোহা আৰু শান্তিৰ পৰিৱেশ। তানবীৰে খেলি থাকে আৰু আমি এনেকৈ বহি থাকোঁ। মই এইকেইদিন সদায় ওলাই আহিছোঁ, মানে ঘৰত অকলে থাকি আমনি লাগে, আৰু তানবীৰে খেলিবলৈ আহে। দেউতাকে বাৰে বাৰে অহা যোৱা কৰিবলৈ অসুবিধা হয়, আৰু সেইকাৰণে লগতে ময়ো ওলাই আহিছোঁ। এতিয়া আমি গৈ আৰু 8:30মান বজাত সোমামগৈ ঘৰ।
তুমি এইফালে চাই হাই কৰি দিয়া আকৌ এয়া তনবীৰ আজি জ্ঞানদায়িনীত আকৌ খেল আছিলে আজি আসলে নেক্সট ডে হয় কালি মই দেখাইছিলোঁ আপোনালোকক সি জ্ঞানদায়িনীত প্ৰেক্টিছ কৰে আৰু আজি আছিলে জ্ঞানদায়িনীত এখন খেল সিহঁতৰ মাজতে হৈছিলে আৰু তনবীৰ কি হলা কৈ দিয়া ছেকেণ্ড হলা ন ভাল লাগিছে আৰু এনেকৈ খেলত আগবাঢ়ি গৈ আছে ল'ৰাটো আপোনালোকেও আশীৰ্বাদ দিব আৰু তোমাৰ ফিলিংছ কেনেকুৱা কোৱা ভাল লাগিছে একদম টু দি পইণ্ট আনচাৰ আৰু বেছি বহলাই ক'বলৈ নাই আৰু ন ঠিক আছে কংগ্ৰেচুলেশ্যন আৰু এয়া নেক্সট ডে হয় আমি অকণমান ওলাই গৈছিলোঁ আৰু ওলাই যাওঁতে এয়া আমি জগন্নাথ মন্দিৰৰ কাষেদিয়ে পাৰ হৈ গৈছিলোঁ অকণমান ভিডিঅ' কৰি ভাবিলোঁ আপোনালোককো দেখাই দিওঁ আৰু ঘূৰি আহোঁতে অলপ হাঁহ মাংস লৈ আহিছিলোঁ ভাবিলোঁ ৰেচিপিটো আপোনালোকৰ লগত শ্বেয়াৰ কৰি দিওঁ এয়া হাঁহৰ মাংস বনাবলৈ লৈছোঁ আৰু কেৰাহীত তেল দিলোঁ তেল গৰম হৈছে মই এতিয়া তেলত প্ৰথমতে হাঁহৰ মাংসখিনিয়ে দি ল'ম মাংসখিনি মই মেৰিনেট কৰি থৈ দিছিলোঁ নিমখ হালধি 1 চামুচ জিৰা গুড়ি আৰু 1 চামুচ ধনিয়া গুড়ি দি আৰু অকণমান মিঠাতেল দিছিলোঁ আৰু 2টা পিঁয়াজ কাটি দিছিলোঁ কালিয়ে মেৰিনেট কৰি থোৱা যিহেতু কালি আনিছিলে মাংস আৰু কালি মহালয়াৰ কাৰণে আমি নাখাওঁ মাংস সেইকাৰণে মেৰিনেট কৰি থৈ দিলোঁ আৰু এয়া আজি বনাইছোঁ এয়া পিঁয়াজ আদা নহৰু পিঁয়াজখিনি কাটি ল'ম মই আৰু হাঁহৰ মাংসত সদায় আদাডোখৰ অকণমান বেছিকৈ দিব লাগে সাধাৰণতে আমি মাংসত যিমান আদা দিওঁ তাতকৈ অকণমান বেছিকৈ দিব লাগে অকণমান জালুক দি দিছোঁ কেইটামান আদাৰ পৰিমাণটো এয়া সৰহকৈ দিছোঁ নহৰু আৰু এয়া জালুক একেলগে পিচি ল'ম মিক্সিত এয়া প্ৰায় 10 মিনিটমান হৈ গ'ল মাংসখিনি ভজা লাহেকৈ মাংসৰ পৰা তেল ওলাইছে এয়া এয়া পিঁয়াজ কাটি লৈছিলোঁ মই মাংস মেৰিনেট কৰা বাতিটোতে পিঁয়াজখিনি কাটি ল'লোঁ এতিয়া এইখিনি পিঁয়াজ মই দি দিম পিঁয়াজ প্ৰায় 5টামান আছে এয়া জহা কোমোৰা কাটি থৈছোঁ সৰু সৰুকৈ টুকুৰা টুকুৰ কৰি ল'ম আলু বইল কৰি লৈছোঁ মাংসত মই সদায় আলু বইল কৰিয়ে দিওঁ এয়া আদা নহৰু পেষ্ট দি দিলোঁ আদা নহৰু দিয়াৰ আগত মই পিঁয়াজো দি দিছিলোঁ পিঁয়াজ দিয়া দেখাব নহ'লে আৰু অলপ দেৰি ভাজিব লাগিব আৰু প্ৰায় 10 মিনিটমান ভাজিব লাগিব তাৰপিছতে মই কোমোৰা দি দিম এয়া তেজপাত কেইখিলামান দি দিলোঁ হাঁহ মাংস যিমান ভাজে সিমান ধুনীয়া হয় এয়া কোমোৰা দি দিলোঁ কোমোৰা অকণমান সৰহকৈ দিছোঁ এওঁ কোমোৰাখিনি খাই ভাল পায় এয়া মাংসখিনি কোমোৰা দি দিলোঁ তাৰপিছতে বইল কৰি থোৱা আলুখিনিও দিলোঁ আপোনালোকক দেখাব নহ'লে আৰু এয়া প্ৰায় ভজা হৈ গৈছে অলপ অলপ পানী ছটিয়াই এতিয়া বনাই থাকিম মাংস মেৰিনেট কৰা বাতিটোতে পানী অলপ আউখালি তাতে দি দিছোঁ এইখিনি তাতে পানী অকণমান দি পেলাই এয়া দি দিছোঁ বেছি নিদিওঁ অলপ অলপ দি ভাজি থাকিম হাঁহ মাংসত একেবাৰে পানী দি দিলে খাবলৈ বেয়া হয় এয়া প্ৰায় হৈ গৈছে হাঁহৰ মাংস কোমোৰাখিনি ভালকৈ সিজিলে মাংস হৈ যাব কোমোৰা সিজাটোৱে আন্দাজ কাৰণ মই প্ৰায় আধা ঘণ্টামান মাংসখিনি ভাজি লৈছিলোঁ আৰু তাৰপিছত মই কোমোৰা দিছিলোঁ কোমোৰা নাই সিজা এয়া আৰু অকণমান আছে কোমোৰা সিজিলে মাংস হৈ যাব
এয়া মাংস প্ৰায় হৈ গৈছে আৰু মই এয়া ইলাচি ডালচেনি অকণমান খুন্দি লৈছিলোঁ সেইকণ দি দিছোঁ এতিয়া এয়া হাঁহ মাংস হৈ গ'ল কোমোৰা প্ৰায় সিজি গৈছে এয়া কোমোৰা প্ৰায় সিজি গৈছে এয়া হাঁহ মাংসখিনি হৈ গ'ল মই এনেকৈয়ে ৰাখিলোঁ কনচিষ্টেঞ্চিটো এনেকুৱা